মৰ্ণিং ফ্ৰম টিংখং বক্সাৰৰ ঘৰৰ পৰা আৰু এটা নিশা পাৰ কৰিলোঁ আৰু আজি গৈ আছোঁ এডোখৰ নতুন ঠাই আকৌ নাহৰকটীয়া নামফাকেলৈ আহিছিলোঁ ক্লাছ 7-8 মানত থাকোঁতে বহুত বছৰ হৈ গ'ল আৰু এতিয়া বহুত ধুনীয়া কৰিছে বুলি শুনিছোঁ কিন্তু যোৱা নাই সেইকাৰণে আজি যাম বুলি ভাবিছোঁ আৰু তাৰপিছত যাম মেৰবিললৈ আজিলৈকে মই অহা নাই সেইকাৰণে আৰু বক্সাৰ গৈছা নাই মেৰবিল? নাই যোৱা মোৰ ফাৰ্ষ্ট টাইম। যোৱা নাই মেৰবিল তো ই নামফাকেলৈ গৈছে প্ৰথমতে নামফাকেলৈ যাম তাৰপৰা এনেকৈ মেৰবিল যাম ইতিমধ্যে সময় হৈ গৈছে 9মান বাজিব হৈছে চাওঁ কি হয় আকৌ ঘৰলৈ ঘূৰি যোৱা প্লেন আছে কেতিয়া কি হয় চাওঁ আৰু বাইকখন পূৰা বক্সাৰে ধুই আছে বাইক এইখন ৰয়েল এনফিল্ড মিটিঅৰ 350 ফায়াৰবল গ্ৰে আৰু বক্সাৰ কিনিলে বক্সাৰৰ পাৰ্টিটো পেণ্ডিং আছে এতিয়াও কেতিয়া পাৰ্টি হয় নাজানো আৰু এইখন এটা লোৱাৰ এটা সপোন এটা আছে আৰু সোনকালে ল'ম তো আমি এতিয়া খাই বৈ ওলাই মেলি ৰেডি হৈ আছোঁ যাবলৈ আচলতে সোনকালে যাম বুলি ভাবিছিলোঁ কিন্তু এই প্ৰাণীটোৰ কাৰণে চব দেৰি হৈ থাকিলে বাৰু এতিয়া যি কি নহওক 11টা বাজি গৈছে তো এতিয়া আমি যাম আজি ক'ত যাম আপোনালোকে হয়তো ইতিমধ্যে গম পালে নামফাকে আৰু মেৰবিল যাম এতিয়া পটাপট যাওঁ গৈ থাকোঁ অ'কে তো আমি ওলাই মেলি আহি গ'লোঁ আৰু কিমান সময় লাগিব তো ইয়াৰ পৰা আৰু 1 ঘণ্টা লাগিব নাহৰকটীয়াত নামফাকে পৰা যাম ডাইৰেক্ট মেৰবিল তো আপোনালোকে এইফালেদি সোমাই যায় ৱেলকাম টু নামফাকে ভিলেজ তো ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ ওচৰা-ওচৰি তো পৰা আমি পটাপট গৈ অ'কে তো আজি আমাৰ ফাইনেলি আমি যিটোলৈ আহিছিলোঁ আহি পাই গ'লোহি নামফাকে নাহৰকটীয়া আৰু আপোনালোকে মোৰ পিছফালে এইবোৰ ৱালত ধুনীয়াকৈ আঁকি থোৱা আছে আৰু মই আহিছিলোঁ আগতে ক্লাছ 8 মানত থাকোঁতে আহিছিলোঁ আৰু এইফালে পিছফালে লিখা আছে নামফাকে বুদ্ধিষ্ট মনেষ্ট্ৰী ইউ আৰ আণ্ডাৰ CCTV কেমেৰা চাৰ্ভিলেঞ্চ GT গাত নহ'ব তো ইয়াত জোতা আমি খুলি ল'লোঁ ধুনীয়াকৈ তো এতিয়া ভিতৰলৈ সোমাই যাওঁ ওলাই মেলি আহিলোঁ এতিয়া ধুনীয়াকৈ অকণমান গোটেই বাউণ্ডেৰীটো আপোনালোকক দেখুৱাই লওঁ ভালকৈ আৰু আমিও চাওঁ কিন্তু বক্সাৰ আহিয়ে থাকে মইতো বহুত সৰুতে আহিছিলোঁ সেইকাৰণে ভালকৈ চাই মেলি ভিডিঅ' চিডিঅ' কৰি মেলি চব আপোনালোকক দেখুৱাম ধুনীয়াকৈ আজি ইয়ালৈ আহিছোঁ যেতিয়া নামফাকে তো এওঁক লগ পালোঁ তো এওঁ অকণমান ইয়াৰ বিষয়ে যদি অকণমান কৈ মেলি দিয়ে তো এইটো এনেই কেতিয়া স্থাপন কৰা হৈছিলে স্থাপন হৈছিলে 1850 চনতে স্থাপন হোৱা 1850 স্থাপন হোৱা আৰু ইয়াৰ অকণমান হিষ্ট্ৰীটোৰ বিষয়ে যদি আপুনি অকণমান ভালকৈ কৈ দিয়ে কেনেকৈ ধৰণে স্থাপন হৈছিলে ক'ত কি পৰা হেৰি হৈছিলে ইয়াৰ স্থাপন হৈছিলে 1850 চনৰ পৰা তেতিয়াৰ পৰাই এতিয়া 2021 চন যদি হয় তেনেহ'লে প্ৰায় 171 বছৰ পুৰণি এখন গাঁৱত মানে আজিলৈকে তেওঁলোকৰ যিটো কৃষ্টি সংস্কৃতি তেওঁলোকৰ আগৰ পৰা যিটো তেওঁলোকে বজাই আছে বৰ্তমানো তেওঁলোকে মানে সেইটো বৰ্তি ৰাখিছে এতিয়াও তেওঁলোকৰ সেই আগৰ ধৰণে তেওঁলোকৰ নিজৰ টাই ভাষাত তেওঁলোকে কথা পাতে তেওঁলোকৰ থকা খোৱা মেলা সাজ পোছাক সকলো কৃষ্টি সংস্কৃতি আগৰ পৰম্পৰা মতে তেওঁলোকে এতিয়াও মানে সেইবিলাক ধৰি ৰাখিব পাৰিছে আৰু সেই ধৰি ৰাখিব পৰাৰ কাৰণে আজিকালি আপোনালোকে দেখিব যে বৰ্তমান পৃথিৱী নালাগে আমাৰ অসমতে আমাৰ জনগোষ্ঠীৰ খিলঞ্জীয়াসকলৰ আমাৰ যিটো ভাষা পৰম্পৰা সাজ পোছাকৰ পৰা আদি কৰি যিটো আমাৰ কৃষ্টি সংস্কৃতি এইবিলাক প্ৰায় নাইকিয়া হৈ গৈছে আমি মানে পশ্চিমীয়া সভ্যতাই কওক বা আমি অন্যৰ লগত আমি মানে মিলি নিজৰটো হেৰাই যোৱা হৈছে তো এইখন গাঁৱৰ পৰা নামফাকে এইখন গাঁও নামফাকে তো নামফাকে গাঁৱৰ পৰা এইটো এটা আদৰ্শ অন্য গাঁৱলৈ এটা মেছেজ হিচাপে যাব পাৰে যে কেনেকৈ নিজৰ আদৰ্শটো ধৰি ৰাখিব পাৰে তেনেকৈ চৰকাৰীভাৱে তেনেকৈ সাহাৰ্য নোহোৱাই ইয়াতে নায়েই মানে সাহাৰ্য নোহোৱাকৈ নিজৰ তেওঁলোকৰ মাজত একতা হোৱাৰ কাৰণে আৰু তেওঁলোকে সৰুৰ পৰা ডাঙৰলৈকে নিজৰ জাতিটোৰ প্ৰতি ধৰ্মটোৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাৰ কাৰণে
আজি মানে বৰ্তমান নামফাকে গাঁওখন গোটেই অসমতে মানে অলপ জিলিকি পৰিছে। আপোনালোকে গম পালে তেখেতে বহুতখিনি কথা জনালে ইয়াত কেনেকৈ কি ধৰণৰ কি হিষ্ট্ৰী আছিলে তো ইতিমধ্যে তেখেতে বহুতখিনি কথা জনাই দিলে। পাৰ্টনাৰ আছে, পাৰ্টনাৰৰ পৰা অকণমান মনো এয়া মনৰ কথাটো জানিব চেষ্টা কৰিছে। Ukrainian guy probably don't speak English. বাৰু বাদ দিয়া, আৰু কেনেকুৱা লাগিলে বক্সাৰ? ভাল লাগিলে, মনটো শান্তি লাগে ইয়াত আহিলে, সেইকাৰণে আহি থাকোঁ মই মাজে মাজে। ইয়াৰ ঘৰ আহি ওচৰতে থাকিব লাগে সেইকাৰণে। ইয়াৰ ঘৰ ওচৰতে কাৰণে ই সোনকালে পটককৈ আহিব পাৰে। এতিয়া মোৰ ঘৰ দূৰ কাৰণে মই কেতিয়াবাহে অহা হয় আৰু আজি বহুত বছৰৰ পিছত আহিছোঁ। আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা মানে এইডোখৰ নামফাকে ভিলেজখনৰ বিষয়ে কথাখিনি জানিব পাৰি আপোনালোক নিশ্চয় আপোনালোক লাভান্বিত হৈছে বুলি মই আশা কৰিছোঁ। অকণমান নদী পাৰলৈ যাওঁ বুলি ভাবিছোঁ। তো এতিয়া বক্সাৰে বোলে নদী পাৰলৈ নিয়ে, ক'ত এতিয়া নদী পাৰ সিয়ে গম পায়, মই নাজানো আৰু মই একো নাজানো। ই য'লৈ নিয়ে গৈ থাকিম মই। ইয়াৰ ঘৰত আছোঁ, ই ফুৰা চকা নিয়া মেলা চব ইয়াৰ, মই একো নাই। বহি আছোঁ, অকণমান ৰেষ্ট লৈছোঁ। বক্সাৰ কি কৰিছা? বক্সাৰ নাই। এতিয়া অকণমান দেৰি ৰেষ্ট লৈ আপোনালোকক আকৌ দেখুৱাম, আকৌ কথা পাতিম ৰাস্তাত। তো আমি আহি ফাইনেলি আমি আমাৰ যোনটো ছেকেণ্ড ডেষ্টিনেশ্যন মেৰবিল সেইখন পাই গৈছোঁহি এতিয়া। আৰু ইয়াৰ পৰা ধৰক আৰু 1 কিলোমিটাৰমান আছে। এইখনে আছিলে, তো এইখন হয় চাচনি মেৰবিল ইকো টুৰিজিম প্ৰজেক্ট। তো ইয়াৰ ভিতৰেদি সোমাই যাব লাগিব, টিকেট কাটি পটাপট ভিতৰলৈ সোমাই যাওঁ। আমি আহি পাই গ'লোহি মেৰবিল। তো ইয়াতে বাইক চাইক পাৰ্কিং কৰিলোঁ, বহুত ধুনীয়া সুবিধা আছে, গাড়ী চাড়ী পাৰ্ক কৰাৰ ব্যৱস্থা বহুত ধুনীয়া আছে আৰু বহুত মানে মেইন গেটৰ পৰা অলপ সোমাব লাগে আৰু বহুত ডাঙৰ বিল, বহুত মানে আৰু বহুত গছ গছনিৰ মাজেৰে। আৰু এতিয়া লাহে লাহে আমি ভিতৰলৈ গৈ থাকোঁ, তো আপোনালোকক দেখুৱাই যাম ক'ত আছে কি আছে। চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প, চাচনি মেৰবিল ইকো টুৰিজিম প্ৰজেক্ট, ৱেলকাম টু আইলেণ্ড অফ চাইলেঞ্চ। আপোনালোকে পৰিৱেশটো চাওক না, আৰু কি লাগে ইয়াতকৈ আৰু এনেকুৱা ৰ'দৰ সময়ত গৰমৰ দিনত যদি এনেকুৱা এটা পৰিৱেশ পোৱা যায়, লাইফ জিংগালালা, হয় নাই বাৰু বক্সাৰ? হয় নাই? কি লাইফ কি লাইফ জিংগালালা। গৈ আছোঁ আৰু কিমান দূৰ যাবলগীয়া হয় নাজানো। আৰু বক্সাৰ বোলে হাবি মাজত ঘৰ বনাই, ইয়াত কথা ৰকম কথা কয়, আপোনালোকে শুনিলে পাগল হৈ যাব, পাগলা কৰি দিব মানুহ কেতিয়াবা। তো এতিয়া কিমান দূৰ হয় চাওঁ। আৰু পিছফালে আপোনালোকে কটেজবিলাক দেখিব পাৰিব, সেই কটেজ বনাই থোৱা আছে, জিৰাব মেলিব জিৰণি চৰা। চাই লওক আপোনালোকে, ইয়াত সেই বনাই আছে, সেইফালে কনষ্ট্ৰাকশ্যন চলি আছে সেইফালে। আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ থাকিব পাৰিব, থকা খোৱাৰ বহুত ধুনীয়া ভাল ব্যৱস্থা কৰি থোৱা আছে। সেয়া চব মানে নিউ ইয়েৰ পাৰ্টি কৰিব বিচাৰে যদি ইয়াত আহিলে হ'ল। সেয়া আমাৰ বক্সাৰে কৈ আছে। ইয়াত ওচৰতে মানুহ এজন পালোঁ, তেওঁক আমি সুধিলোঁ ইয়াত কেনেকুৱা কি হয়, কেনেকৈ ধৰণে আৰম্ভ হৈছিলে এই যোনটো প্ৰজেক্টটো মেৰবিলৰ ইকো টুৰিজিম পাৰ্ক। তেখেতে ক'লে যে এইটো 2010 চনত স্থাপন কৰা হৈছিলে, অইল ইণ্ডিয়া থ্ৰুৱেদি স্থাপন কৰিছিলে, তাৰপিছত চৰকাৰে মানে হেৰি কৰিলে। তাৰপিছত এতিয়া ইয়াত যোনটো যিমান বহুত ডাঙৰ এটা এৰিয়া হয়, তো ইয়াত 950 বিঘা, মই গুগলত চোৱা মতে 1550 বিঘা বুলি মই পাইছিলোঁ, কিন্তু তেখেতে ক'লে যে 950 বিঘা, ইয়াৰ 30 বিঘা মাটি এই পাৰ্কখন বনাবৰ কাৰণে, আৰু বাকীখিনি ৰিজাৰ্ভেশ্যনত আছে। আৰু পিছফালে গোটেই হাবি আছে। আৰু ইয়াত খৰালি দিনত আহিবলৈ, আপোনালোক যদি আহিব বিচাৰে খৰালি দিনত আহিব, খৰালি কালত পৰিভ্ৰমী চৰাইৰ পৰিমাণটো বহুত বেছি হৈ যায় বুলি তেখেতে কৈছে। আৰু ইয়াত যোনখন মেৰবিল বিলখনত মানে ধৰক একেবাৰে খৰাং হৈ নাযায়, পানী থাকেই, 12 মাহে পানী থাকে। তো আৰু সাপ চাপ আদি কৰি বিলখন মানে হাবিখনত সাপ চাপ আদি কৰি বহুত মানে তেনেকুৱা কিছুমান পোৱা যায়, আৰু বহুত ধৰণৰ গছ আছে। আৰু আহিব আপোনালোকে, বিশেষকৈ যদি আহে কিন্তু খৰালি কালত আহিব।
এতিয়া আমি ইক' পাৰ্কখনৰ পৰা ওলাই মেলি আহিলোঁ আৰু বহুতখিনি কনষ্ট্ৰাকশ্যন এতিয়াও কাম চলি আছে কনষ্ট্ৰাকশ্যনৰ কামটো সোনকালে শেষ হ'ব তো সোনকালে ইনগ্ৰেশ্যন কৰিব তাৰপিছত এতিয়া আমি পটাপট যাওঁ ভোক লাগিছে 3টা বাজি গ'ল তো এতিয়া পটাপট গাই কিবা এটা খাওঁ তো খাই মেলি আকৌ ঘৰ যাওঁ তাৰপৰা ৰেষ্ট ল'ম বক্সা কিবা এটা ক'বানে ভাল লাগিলে আৰু একো নকওঁ অকল ভাল লাগিলে আকৌ লগ পাম নেক্সট ব্লগত তো তেতিয়াহ'লে আজিলৈ ইয়াতে আছিলে যদি ভিডিঅ' চাই ভাল পায় তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিঅ' তেতিয়ালৈকে বাই বাই